সুখী অনুভৱ কৰিছোঁ। পৰ্বতজৰাবাসী ৰাইজৰ প্ৰতি মই চিৰকৃতজ্ঞ। পৰ্বতজৰাবাসী ৰাইজে ইমান বিপুল ভোটত মই জয়ী কৰাইছে, তাৰ কাৰণে মই নথৈ আনন্দিত। আৰু পৰ্বতজৰাবাসী ৰাইজৰ হৈ যেতিয়ালৈকে পৰ্বতজৰাবাসী ৰাইজৰ ৰাস্তা ঘাট উন্নয়ন বিভিন্ন ক্ষেত্ৰত পিছ পৰি থকা অঞ্চলসমূহ ৰাস্তা ঘাট দলং আপোনাৰ স্কুল কলেজ হস্পিটাল এনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰত এতিয়ালৈকে বহুতো পিছ পৰি আছে। এইবিলাকৰ ওপৰত এটা পৰ্যালোচনা কৰি কেনেকৈ পৰ্বতজৰা যিহেতু নামটো পৰ্বতঝৰা, ইয়াতে হিলছ এৰিয়া যথেষ্টখিনি আছে আৰু এই হিলছ এৰিয়াৰ মাজৰ পৰা হিলছ এৰিয়াৰ পৰা আমি নামনিলৈকে যিখিনি ৰাস্তা গৈছে সেই ৰাস্তাবোৰ একেবাৰে বেয়া হৈ আছে। সেই ৰাস্তাখিনি কেনেকৈ কৰিব পাৰোঁ, ফ্লাড এফেক্টেড এৰিয়া হয়, এই এৰিয়াখিনিত কেনেকৈ আমি ভালকৈ ৰিচোৰ্চ টিমৰ লগত আলোচনা কৰি ৰিচোৰ্চ পাৰ্চনসকলৰ লগত টেকনিকেল টিমৰ লগত আলোচনা কৰি কি ধৰণৰ কোনটো হেডৰ পৰা আমি কাম কৰাৰ কাৰণে আমি সুবিধা পাম, তাৰ কাৰণে আমি এটা ভাল সমল ব্যক্তিসকলৰ লগত বহি আলোচনা কৰিব লাগিব। কৃষক ভাইসকলৰ কাৰণে যথেষ্টখিনি কৰিব লগা আছে আৰু পৰ্বতজৰাত যিহেতু যথেষ্ট ফ্লাড হৈ থাকে, 3 and 4 months ফ্লাড হৈ থাকে, এই ফ্লাড এফেক্টেড এৰিয়াখিনিত থকা ৰাস্তা কেনেকৈ আমি আপফিলিঙৰ জৰিয়তে ফ্লাড এফেক্টেড ৰোড কানেক্টিভিটি কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা পদক্ষেপ ল'ব লগা আছে। সেইকাৰণে মোৰ এটা দূৰদৰ্শী চিন্তাৰে আগুৱাই যাব খুজিছোঁ। আপোনালোকৰ আশীৰ্বাদ আছে। পৰ্বতজৰা সহজ সৰল সাধাৰণ জনতাই ইমান মৰম দিছে, ভালপোৱা দিছে যে ডাবল ইঞ্জিন বুলি কয়, এই ডাবল ইঞ্জিন চৰকাৰ ইয়াতে কিমান ডাঙৰ ডাঙৰ সভা সমিতি কৰাৰ পিছতো আশ্ৰাফুল ইছলামক সহজ সৰল জনতাই এনেকৈ আঁকোৱালি লৈ বিপুল ভোটত মই জয় কৰাইছে। তাৰ কাৰণে মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই, ইমান মই নথৈ আনন্দিত। আৰু এই পৰ্বতজৰাবাসী ৰাইজে যি হিয়া উজাৰি মোক ভোট দিছে, পৰ্বতজৰাবাসী ৰাইজৰ যেনেকৈ এটা পৰিয়ালত সদস্য থাকে, পৰিয়ালত কিবা এটা হ'লে সদস্যগৰাকী গৈ পেলাই তাত পাৰ্টিচিপেট কৰে, সুখ দুখৰ অংশীদাৰ হয়, ঠিক পৰ্বতজৰা এটা সমষ্টিৰ মই এগৰাকী সন্তানৰ নিচিনা প্ৰত্যেকটো পৰিয়ালৰ লগত পাৰ্চন টু পাৰ্চন যোগাযোগ ৰাখি এটা সমস্যা সমাধান কৰে। চব সাধাৰণ জনতাই পৰিৱৰ্তন বিচাৰিছে। কংগ্ৰেছ চৰকাৰ আহিব আৰু কংগ্ৰেছ চৰকাৰ অহাৰ কাৰণে এটা আশালৈ ভোট দিছে, কিন্তু বাকী সমষ্টিখিনিত আশা ধৰণে ফল পোৱা নাই। কিন্তু পৰ্বতঝৰাত আমি এটা নতুন পৰ্বতঝৰা গঢ় দিয়াৰ কাৰণে ৰাইজে আশা কৰি পেলাই কংগ্ৰেছৰ যি নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াক আঁকোৱালি লৈছে আৰু আশ্ৰাফুল ইছলাম যিহেতু দীৰ্ঘদিন এটা সংগ্ৰামী যাত্ৰাৰ পৰা অহা ৰাইজৰ সুখত দুখত প্ৰত্যেকটো সময়ত ৰাইজৰ কাষত থিয় দিয়া ব্যক্তিগৰাকী আশ্ৰাফুল ইছলাম, আপোনালোকে সেইটো ভালকৈ জানে। বিগত দিনবোৰত আপোনালোকৰ লগত বহুতো সময়ত কটাইছোঁ। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ একেটা মঞ্চত থিয় কৰাব পৰা এটা তেখেতসকলৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা, বিভিন্ন সামাজিক অনুষ্ঠানখিনি বিগত দিনবোৰত কি ধৰণে আমি তেখেতসকলৰ লগত আলোচনাত বহিছিলোঁ কৰিছিলোঁ, সকলো জাতি জনগোষ্ঠীয়ে এটা মৰম ভাল পোৱা দিছে যে নহয় আশ্ৰাফুল ইছলামক জিকালে ভোট দিলে তেখেতৰ নেতৃত্বটো নিশ্চিতভাৱে তেখেতৰ নেতৃত্ব আৰু কৰ্মৰ জৰিয়তে 5 নং পৰ্বতজৰা বিধানসভা সমষ্টিটো এটা গ্ৰেড 1 এটা সমষ্টি, এটা অভাৰৱেল ডেভেলপমেণ্ট কৰিব পাৰিব বুলি আশা ৰাখিছে আৰু বিশ্বাস কৰিছিল। এই বিশ্বাসটো এদিনত অহা নাই। আশ্ৰাফুল ইছলামে পৰ্বতজৰাৰ চুকে কোণে প্ৰত্যেকটো গাঁৱে ভূঞে সকলো ৰাইজৰ লগত বিগত দিনবোৰত সুখতো আছিলোঁ দুখতো আছিলোঁ, প্ৰত্যেকটো ৰাইজৰ কাম কৰিছিলোঁ। বিধায়ক হোৱাৰ আগতে যথেষ্ট কাম কৰিছোঁ। কিন্তু আপোনালোকে জানে কিছুমান কাম কৰোঁতে ৰাজনৈতিক প্লেটফৰ্ম লাগে, ৰাজনৈতিক ক্ষমতা লাগে, তেতিয়াহ'লে ভাল আৰু ইচ্ছা অনুযায়ী মনে ধৰা সকলোৱে কাম একেলগে কৰিব পৰা যায়। গতিকে ৰাইজে এটা কথাই গম পাইছিল যে এইগৰাকী ব্যক্তিয়ে বিধায়ক হোৱাৰ আগতেই যথেষ্ট কাম কৰিছে আৰু বিধায়ক হ'লে নিশ্চিতভাৱে আৰু বহুতো কাম কৰিব আৰু ৰাইজৰ মাজত এটা ক্লিন ভাৱমূৰ্তি হিচাপে আমি আছিলোঁ আৰু সেই বিশ্বাসটো মোৰ এটা মূল কেপিটেল হৈ আছে, অস্ত্ৰ হৈ আছে আৰু সেই বিশ্বাসত আশ্ৰাফুল ইছলামক বিপুল ভোটত জয় কৰাইছে। পাব্লিক মেণ্ডেট আমি একচেপ্ট কৰিব লাগিব, জনতা জনাতে সেইটো আমি মানিব লাগিব। গতিকে ৰাজনৈতিক সাম্প্ৰতিক সময়ত
সাধাৰণ জনতাই কি ধৰণে আঁকোৱালি ল'লে আৰু বিশেষকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট এগৰাকী বলিষ্ঠ সুদক্ষ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতত তেখেতৰ এটা নাম আছে তেখেতৰ প্ৰতি আমাৰ যথেষ্ট ভক্তি আছে শ্ৰদ্ধা আছে তেখেতৰ নেতৃত্বত আমি চলা মানুহ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিপক্কতাক আমি চেলুট কৰোঁ আৰু তেখেতৰ কাৰণে আজি মই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছোঁ গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি যথেষ্ট আস্থা বিশ্বাস আৰু ভক্তি আছে আৰু আমাৰ এই যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো টিম আমি এতিয়াৰ পৰাই আমি ৰাইজৰ কাষত টাচ এণ্ড কানেক্টিভিটিটো গ্ৰহ কৰিম আৰু ৰাইজক বিশ্বাস যেনেকৈ এইবাৰ আছাবুল ইছলামক পৰ্বতৰত বিশ্বাসত লৈছে ঠিক এনেকৈ আগন্তুক দিনবোৰত ৰাইজৰ হকে কাম কৰি যাম আৰু ৰাইজৰ হকে কাম কৰিলে ৰাইজে আঁকোৱালি লয় এই কথাটো মই নিজে প্ৰমাণ যে মই বিগত দিনবোৰত কৰা কামৰ ফল আছাবুল ইছলামক এইবাৰ ভোটৰ জৰিয়তে দিছে মানুহে ভাল পাইছে যিগৰাকী ব্যক্তিয়ে একেবাৰে গাঁৱৰ শেষৰজন ব্যক্তি আহিব পৰা নাই কিছুমান মানুহ বিচনাত পৰি আছিলে শয্যাগত আছিলে ফোন কৰি কৈছে যে আপোনাক আমি আপোনাক ভোট দিম আপোনাক জিকাম আপুনি এজন ভাল ছ'চিয়েল ৱৰ্কাৰ গতিকে আপোনাক আমি ভালকৈ এইবাৰ আমি এটা সুযোগ দিম গতিকে চব কৰ্ণাৰ পাব্লিকৰ আছিলে ৰাইজৰ মৰম ভালপোৱা আছিলে আৰু এই মৰম ভালপোৱাবোৰ ইভিএমলৈকে কনভাৰ্ট কৰি পেলাই আজি ইমান ভোট পাবলৈ ৭৮,০০০ ভোট পাবলৈ সক্ষম হৈছোঁ গোটেইখিনি কৃতজ্ঞতা মই পৰ্বতজৰাবাসী ৰাইজক দিছোঁ পৰ্বতজৰাবাসী ৰাইজৰ কাৰণে এইটো সম্ভৱ হৈছে